NSS সেল আছে আমাৰ ৰাষ্ট্ৰীয় সমাজ আঁচনি তাৰ অন্তৰ্গত বিশেষ এটা শিবিৰ আমি পালন কৰিব লাগে। বিশেষ শিবিৰ 7 দিনীয়া শিবিৰ এটা অনুষ্ঠিত হৈছে। তাৰ লগত মই এই ভিডিঅ'ৰ কোঅৰ্ডিনেটৰ হিচাপে কাম কৰিছোঁ, সমন্বয়ক, আৰু মোৰ লগত প্ৰগ্ৰাম অফিচাৰ আছে ডক্টৰ হিমন্ত শইকীয়া, ডক্টৰ জয়দীপ নাৰ্জাৰী। আৰু আজি এই প্ৰগ্ৰামৰ অন্তৰ্গত আমি এখন বাটৰ নাট অনুষ্ঠিত কৰিলোঁ। এই প্ৰগ্ৰামত আমি ইতিমধ্যে আমি কিছুমান উদ্যোগনীমূলক বক্তৃতা আয়োজন কৰিছিলোঁ, যোগাভ্যাস কৰিছিলোঁ। ডক্টৰ আনন্দৰাম বুঢ়াগোহাঁই সুদূৰ আমেৰিকাৰ টেক্সাছ টেক ইউনিভাৰ্চিটিৰ পৰা আহি আমাৰ আচাৰ্য আদি বন্ধু ছাৰে তেওঁ মটিভেশ্যনেল লেকচাৰ দিছে। তাৰপিছত কাইলৈ আমাৰ ইয়াতে ৰক্তদান শিবিৰ আয়োজন কৰিম। তাৰপিছত আমি ইয়াতে ৱাইল্ড লাইফ ফটোগ্ৰাফী, ৱাইল্ড লাইফ ডকুমেণ্টাৰী কেনেকৈ কৰিব সেইবিলাকৰ প্ৰশিক্ষণ হ'ব। আৰু তাৰপিছত আমি সৰলপাৰালৈ যাম, তাতে আমি মানুহৰ মনৰ পৰিচয় জানিম যে কেনেকৈ এই পিকনিক আজি যিবিলাক আছে এইবিলাকে কিমান ক্ষতি কৰিছে বা ভাল কৰিছে এইবিলাক। আজি যিটো বাটৰ নাট হ'ল তাৰ মুখ্য আমাৰ পৰিচালক আছিল জয়ন্ত নাৰ্জাৰী, যিজন আমাৰ ইয়াৰ গৌৰৱ। তেওঁ NSD দিল্লীৰ পৰা আপুনি স্নাতক ডিগ্ৰীধাৰী, লগতে সিদ্ধাৰ্থ ৰয় আমাৰ ইয়াৰে স্থানীয়, তেওঁলোকে চিনেমা বনায়, চিনেমা প্ৰযোজক। আৰু তেওঁলোকে আমাৰ যিবিলাক আমাৰ NSS ভলণ্টিয়াৰ তেওঁলোকৰ কোনো অভিনেতা নহয়, কিন্তু আজি ৰাতিপুৱাৰ পৰা তেওঁলোক শিক্ষাদান কৰি মই পৰিচয় কৰি দিব বিচাৰিছোঁ আমাৰ জয়দীপ নাৰ্জাৰী ছাৰ, তেওঁলোক সদায় লাগি আছে। এই আজি আনুষ্ঠানিকভাৱে এইটো আমি ইয়াত মুকলি কৰিলোঁ। এই বাটৰ নাট আমি আৰু বিভিন্ন ঠাইলৈ বিয়পাই লৈ যাম। আমি কোকৰাঝাৰ চহৰলৈ বা বিভিন্ন জেগালৈ আমি এই বাটৰ নাটখন অনুষ্ঠিত কৰিম। আজি প্ৰথমবাৰ নাটকখন মুকলি কৰিবলৈ পাই আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু খুদ আপোনালোক মিডিয়াৰ জৰিয়তে আপোনালোকক ধন্যবাদ যে আমি ভৱিষ্যতে এনেকৈ বিকশিত ভাৰতৰ বিষয়ে আমি কাম সুচাৰুৰূপে কাৰ্য কৰিম। ধন্যবাদ।